দ্বাৰা প্ৰচাৰিত। অসমত আকাশত ভূতা তৰা তুমি, সাহসৰ শুকুতি পৰিভাষা তুমি, আমাৰ কাষৰে ভৈয়ামে জনেৰে ধনেৰে লক্ষ্যত দৃষ্টি চাৰিফাল। চৰাইদেউ জিলা প্ৰশাসন আৰু জনসংযোগ বিভাগৰ দ্বাৰা লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপনৰ সংগত ৰাখি চৰাইদেউ জিলা প্ৰশাসন আৰু জনসংযোগে চৰাইদেউ জিলাৰ প্ৰত্যেক গাঁও অঞ্চলত গৈ পেলাই লাচিত বীৰজনাৰ যিখিনি গুণগাথা ৰাইজৰ মাজত প্ৰকাশৰ উদ্দেশ্যে, লগতে যিখিনি ৰাইজে জানিবলগীয়া কথা সেইখিনিৰ বাবে যিটো লাচিত বৰফুকনৰ ওপৰত যিটো সংগীত জুবিন গাৰ্গৰ দ্বাৰা আমাৰ যিগৰাকী হাৰ্ট জুবিন গাৰ্গে গাইছে, সেইটো আমি ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ কৰিছোঁ। ইয়াত জানিব পাৰে তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি উদ্যমৰে এই কামভাগ আগবঢ়াইছে, আমি তেখেতলৈও শলাগ লৈছোঁ। লগতে 400 বছৰীয়া লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এই ৰচনা প্ৰতিযোগিতাৰ বাবে কিছুমান লিফলেট দিছে, তাতে ৰাইজে যাতে ছাত্ৰ ছাত্ৰীসকলে ৰচনা লিখি পেলাই লাচিত বৰফুকনৰ ওপৰত যাতে ৰচনা লিখি পঠায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। বিতৰণ কৰিছে আপোনাক বিতৰণ কৰিছে। ইয়াত আমি অলপ ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ মাজত অলপ ডিষ্ট্ৰিবিউট কৰিছোঁ, তেখেতসকলে যাতে 30 তাৰিখৰ ভিতৰত এই ৰচনাসমূহ জেগালৈ পঠাই দিয়ে। অসমৰ দ্বাৰা প্ৰচাৰিত। অসমত আকাশত ভূতা তৰা তুমি, সাহসৰ শুকুতি পৰিভাষা তুমি, আমাৰ